কোনে কয় এজাৰ ফুলিলেই বেজাৰ বাঢ়ে এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহি ঐ এজাৰৰ বতৰে কঢ়িয়াই আনে প্ৰেম আনন্দ আৰু অপেক্ষা এজাৰ ফুলে দিয়ে হেঁপাহৰ ৰঙালী বিহুটিক বিদায় দিয়াৰ ইংগিত দেখা নাই আগে এনে ছবি দেখা নাই শুনা নাই আগে এনে সুৰ শুনা নাই চৌদিশে ৰঙীন হৈ পৰে কৃষ্ণচূড়া সোণাৰু আৰু এজাৰৰ ৰঙেৰে নাই নাই এজাৰ ফুলা নাই 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 বিহু অহা নাই 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 এজাৰ ফুলা নাই 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 বিহু অহা নাই বসন্তৰ আগমনৰ লগে লগেই সলনি হৈ ধৰা গছে পাত সলাই সেউজীয়া হয় বতৰ সলনি হোৱাৰ লগে লগে ফুলি উঠে নানা ৰঙৰ ফুলবোৰ চৌদিশে ভৰি পৰে সোণাৰু এজাৰ কৃষ্ণচূড়া ৰাধাচূড়াৰ নানা ৰঙী হাঁহিৰে দেখা নাই আগে এনে ছবি দেখা নাই শুনা নাই আগে এনে সুৰ শুনা নাই খেয়ালী প্ৰকৃতিয়ে সপোন ৰচিবলৈ আৰম্ভ কৰে নিৰ্মল আকাশত ৰং বিৰঙৰ এতিয়া আজাৰ সোণাৰু আৰু কৃষ্ণচূড়াৰ ফুলাৰ বতৰ ফুলেৰে ভৰিছে আকাশ নীলা আকাশত যেন ফুল বাচিছে প্ৰকৃতিয়ে সেউজ প্ৰকৃতি এতিয়া ফুলেৰে জাতিষ্কাৰ চৌদিশে বহিছে নানা ৰঙী ফুলৰ মেলা প্ৰকৃতিয়ে যেন এতিয়া ফুলৰ মেলা পাতিছে আকাশ ভৰি ফুলা কৃষ্ণচূড়া ৰাধাচূড়া সোণাৰু এজাৰ হেজাৰ হেজাৰ পাহিয়ে ৰঙীন কৰি তুলিছে বিচিত্ৰ ধৰাৰ বক্ষ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহি ঐ প্ৰকৃতিৰ এই ৰঙে ক্ষণিকৰ বাবে হলেও প্ৰশান্তিময় কৰি তুলিছে প্ৰতিকূল সময় জৰ্জৰিত মানুহৰ মনবোৰক অতি সংগোপনে ৰং সলনি হৈছে খেয়ালী প্ৰকৃতিৰ সোণাৰু এজাৰ কৃষ্ণচূড়া ৰাধাচূড়াৰ হাঁহিৰে ৰঙীন হৈছে ধৰাৰ বুকু প্ৰকৃতিৰ ৰঙা হালধীয়া বেঙুনীয়াৰে মায়াময় হৈ পৰিছে চৌদিশ ৰাজপথ হৈ পৰিছে মনমতলীয়া পৰিৱেশ চৌপাশে ৰং বিৰঙৰ ফুল চাৰিওফালে বিভিন্ন কাৰকে ক্ৰিয়া কৰি গঢ়ি তোলা প্ৰতিকূল সময়ৰ মাজতেই ভাৰাক্ৰান্ত মনবোৰক কিছু হলেও প্ৰশান্তি দিছে প্ৰকৃতিৰ এই ৰঙে এতিয়া এজাৰ ফুলাৰ বতৰ বেজাৰ লগাবলৈ নহয় মনৰ অৱসাদ আঁতৰাবলৈ যেন এতিয়া ধৰাৰ বুকুত গছ ভৰি ফুলি উঠিছে এজাৰৰ হেজাৰ হেজাৰ পাহি দেখা নাই আগে এনে ছবি দেখা নাই শুনা নাই আগে এনে সুৰ শুনা নাই এজাৰৰ ৰঙেৰে বেঙুনীয়া হৈ পৰিছে আকাশ এজাৰৰ সমানে ফুলিছে সোণাৰু বাৰিষাৰ আৰম্ভণিৰে সেমেকা পৰিৱেশতো জিলিকিছে সোণাৰুৰ হালধীয়া হাঁহি ইফালে আকৌ বসন্তৰ পৰশ লাগি আকাশ ৰঙাই চৌদিশে ফুলিছে কৃষ্ণচূড়া ৰাধাচূড়া ফুল তলসৰা ফুলে পাতি দিছে এতিয়া যেন ৰঙৰ দলিচা ফুলৰ মেলাৰ এই ৰং বিৰঙী দৃশ্য এতিয়া সুলভ হৈ পৰিছে সমগ্ৰ ৰাজ্যতে পথৰ দুয়োকাষে ফুলি উঠা কৃষ্ণচূড়া ৰাধাচূড়াৰ এজাৰ সোণাৰুৰ ফুলে ভৰাই তুলিছে পথচাৰীৰ মন বসন্ত আৰু বৰ্ষাৰ সন্ধিক্ষণতে এয়া যেন সময় সৃষ্টিৰ সম্ভাৱনাৰ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহি ঐ এজাৰ সোণাৰু কৃষ্ণচূড়া ৰাধাচূড়াৰ ফুলে আশাবাদী মানুহৰ মনলৈ কঢ়িয়াই আনিছে সৃষ্টিৰ বতৰা প্ৰকৃতিৰ এই মায়াসনা ৰূপতেই সৃষ্টি হৈছে বহু কালজয়ী গীত কবিতা কথা চৌদিশে আতংকময় পৰিৱেশৰ প্ৰায় অৱসান ঘটাৰ পাছত এতিয়া গছ ভৰি ফুলি উঠা এজাৰ সোণাৰু কৃষ্ণচূড়া ৰাধাচূড়াৰ ফুলে ৰঙীন কৰি তুলিছে মানুহৰ মন আতংকৰ মাজতো ক্ষণিকৰ বাবে হলেও দুসময়েৰে ভাৰাক্ৰান্তমক প্ৰশান্তি দিছে প্ৰকৃতিৰ এই মায়াময় ৰূপে অশান্ত সময়ত প্ৰশান্তিৰ ৰং বিলাই সাজি কাচি ওলোৱা প্ৰকৃতিৰ মাজত বিলীন হোৱা মানুহক আমি সকলোৱে ঋতুৰ পৰিৱৰ্তনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং নাই নাই এজাৰ ফুলা নাই 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 বিহু অহা নাই 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 এজাৰ ফুলা নাই 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 বিহু অহা নাই এতিয়া চৌদিশে পথৰ দাঁতিত এনেদৰে ফুলি উঠিছে ৰং বিৰঙী নানা ৰঙীৰ ফুল দেখা নাই আগে এনে ছবি দেখা নাই
শুনা নাই আমি এনে সুৰ শুনা নাই Entertainment Desk, ASSAM Report 24/7. চকু ৰোগীৰ বাবে সুখবৰ চুবুৰীয়া দেশ নেপালৰ বৃত্তামুৰ সৈনিকপুৰত অত্যাধুনিক চিকিৎসালয় শুভাৰম্ভ মেছি IN এষ্টেটিক প্ৰাইভেট লিমিটেড নামৰ চকু চিকিৎসালয়ৰ শুভাৰম্ভ চৰকাৰী বেছিক হস্পিটেলৰ সন্মুখত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত এখন ব্যক্তিগত চকু চিকিৎসালয় য'ত আৰ্থিকভাৱে দুৰ্বল লোকৰ অতি কম খৰচতে চকুৰ পৰীক্ষা ও চশমা প্ৰদান কৰা হয় লগতে ENT ছালৰ ৰোগ দাঁতৰ ৰোগৰো চিকিৎসা উপলব্ধ নেপালৰ জ্যেষ্ঠ তথা বিশিষ্ট চিকিৎসকৰ তত্ত্বাৱধানত পৰীক্ষা কৰা হয় চকুৰ থকা খোৱাৰো সুব্যৱস্থা আছে চিকিৎসালয়খনত অতি কম খৰচতে চকুৰ অপাৰেশ্যন পৰীক্ষা আদিৰ বাবে যোগাযোগ কৰিব পাৰে যোগাযোগ নম্বৰ 977981491403 অথবা 9779804958450450